Hey guys, মই ৰিম্পি আপোনাৰ সকলোকে মোৰ এই ইউটিউব চেনেলটোলৈকে স্বাগতম জনাইছোঁ। আজি মই ক'ব বিচাৰিছোঁ নাৰিকলৰ বিষয়ে। নাৰিকলৰ উপকাৰিতাৰ বিষয়ে এই ভিডিঅ'টোত ক'বলৈ বিচাৰিছোঁ। আপোনালোকে সকলোৱে এই ভিডিঅ'টো চাব। নাৰিকলত পটাছিয়াম, মেগনেছিয়াম, ফাইবাৰ আৰু কেলছিয়াম আৰু খনিজ তত্ত্ব বহু ভৰপূৰ পৰিমাণে পোৱা যায়। সেয়েহে এই মানুহৰ শৰীৰৰ বাবে বহুত উপকাৰী। নাৰিকল বিভিন্ন ৰোগত বৰদান স্বৰূপ। বাঢ়ি অহা গৰমত আমাৰ শৰীৰত এনাৰ্জি লেভেল বহুত কমি যায়। লগতে আমাৰ শৰীৰৰ ইমিউন চিষ্টেমো কমি যায়, হ্ৰাস পায়। নাৰিকলৰ পানী আমাৰ শৰীৰত এনাৰ্জি দিয়াৰ লগতে আমাৰ শৰীৰ ঠাণ্ডা কৰি ৰাখে। ব্লাড প্ৰেছাৰ কণ্ট্ৰলত আনিবৰ কাৰণে নাৰিকলৰ পানীয়ে বহুত সহায় কৰে। নাৰিকলত থকা ভিটামিন চি, মেগনেছিয়াম আৰু পটাছিয়ামে ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰি ৰাখে। পৰীক্ষা কৰি পোৱা গৈছে যে নাৰিকলৰ পানীয়ে ব্লাডৰ চুগাৰৰ লেভেলটো কম কৰি দিয়ে। ইনচুলিনৰ পৰিমাণ তেজত কমি যোৱাৰ বাবে ডায়েবেটিছৰ সমস্যা হয়। নাৰিকলৰ পানীয়ে তেজত ইনচুলিনৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে। কিডনী ৰোগীৰ বাবে নাৰিকল বৰদান স্বৰূপ, কিয়নো কিডনী ৰোগীক সৰহ পৰিমাণে তৰল পদাৰ্থ খাবলৈ দিয়া হয়, যাৰ ফলত ইউৰিন নলীৰে পাথৰৰ ক্ৰিষ্টেলবিলাক বাহিৰ হৈ যাব পাৰে। সেয়েহে নাৰিকলৰ পানী কিডনীত পাথৰ হোৱাৰ সমস্যাত খুব লাভদায়ক। গৰমত মুখত শালমইনা, দাগ ধব্বা আদি হোৱাৰ বহুত সমস্যাই দেখা যায়। সেয়েহে যদি এই নাৰিকলৰ পানী আমি ৰেগুলাৰ খাই থাকোঁ, তেতিয়াহ'লে আমাৰ শৰীৰত হ'ব পৰা যিবিলাক প্ৰতিক্ৰিয়া আছে, যাৰ ফলত আমাৰ মুখত শালমইনা হয়, দাগ ধব্বা হয়, সেই সকলোবিলাক নোহোৱা হৈ যায়। ফেচ পেকৰ নিচিনাকৈ ইয়াক মুখত লগাব পাৰি। নাৰিকলৰ পৰা তেলো প্ৰস্তুত কৰা হয়। এই তেলত ফেটি এচিড থাকে। ফেটি এচিডে শৰীৰটোক ফেট বাৰ্ণ কৰাটো উৎসাহিত কৰে। লগতে বডি আৰু ব্ৰেইনক কুইক এনাৰ্জি প্ৰভাইডো কৰে। এই তেল সেৱন কৰিলে ব্লাডত কলেষ্ট্ৰলৰ ৰাইজ হয়। এই অইলে হাৰ্ট ডিজিজ ৰিডিউচ কৰাটো সহায় কৰে। কোকোনাট অইল যদি স্কিনত লগোৱা হয়, স্কিন হাইড্ৰেট হৈ থাকে, কাৰণ ইয়াত ভিটামিন এফ পোৱা যায় আৰু ভিটামিন এফে স্কিন হাইড্ৰেট কৰি ৰখাত সহায় কৰে। নাৰিকল পানীত কম কেলৰি থকাৰ কাৰণে ওজন কমোৱাটো সহায় কৰে। এনেদৰে নাৰিকলক গৰমৰ পৰা ৰক্ষা পাবৰ বাবে, ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰি ৰাখিবৰ বাবে, ডায়েবেটিছ কণ্ট্ৰল কৰি ৰাখিবৰ বাবে, কিডনী ৰোগীৰ বাবে, গৰমত মুখত হোৱা শালমইনা, দাগ আদি আঁতৰাবলৈ নাৰিকল বৰদান স্বৰূপ। এনেদৰে আমি নাৰিকল আমাৰ খাদ্যৰ তালিকাত ৰাখিলে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। যদিহে আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নতুন নতুন ইণ্টাৰেষ্টিং ভিডিঅ' পাই থাকিবৰ কাৰণে। ধন্যবাদ।